নমস্কাৰ বন্ধুসকল, মই যাদৱ দিগন্ত। মই অন্তৰা গোস্বামী। আপোনালোক সকলোলৈ জনালোঁ শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা। মা গোসাঁনীৰ আশীৰ্বাদে আপোনালোকৰ জীৱনলৈ কঢ়িয়াই আনক সুখ শান্তি আৰু আনন্দৰ বতৰা। তাৰে কামনা কৰি অন্তৰা গোস্বামীৰ সৈতে আজিৰ কাহিনীটো আৰম্ভ কৰিব লৈছোঁ। বন্ধুসকল, যিহেতু পূজাৰ বতৰ, আজি কাহিনীটো পূজাৰ লগত সংগতি ৰাখি পাঠ কৰিব ওলাইছোঁ। আশা কৰিছোঁ আপোনালোকে শুনি ভাল পাব। তেনেহ'লে বলক পলম নকৰি আজিৰ কাহিনীটো আৰম্ভ কৰোঁ। ৰাহুলে কাপোৰযোৰ পিন্ধি জল্দা-জল্দি কৰি চাইকেলখন লৈ ওলাই গ'ল। গাঁৱৰ মূৰৰ দলংখন পোৱাৰ লগে লগে পাছফালৰ পৰা তৰাই মাত লগালে। ঐ পিলিঙা, ক'ত যাৱ? তৰাৰ মাতষাৰ শুনি ৰাহুলে চাইকেলৰ পৰা নামি তাইলৈ ঘূৰি চালে। মৰিবলৈ যাওঁ, যাবি নেকি? তই ক'লে মৰিবলৈও সাজু আছো। তৰাই এখোজ দুখোজ কৰি আহি ৰাহুলৰ কাষ পালেহি। চাইকেলৰ হেণ্ডেলডালত ধৰি কিবা এটা কোৱাৰ আগতে ৰাহুলে ক'লে, কি হ'ল ক? পাছফালৰ পৰা মাতষাৰ দি যে যাত্ৰাটো ভংগ কৰিলি, কি আছে ক? তোৰ লগত মুখ চুপতি মাৰি থাকিবলৈ মোৰ সময় নাই। ক'তনো ইমান ডাঙৰ কাম কৰিবলৈ যাৱ? সময় নাই যে তোৰ? নে কোনোবা বেলেগ চাইছ হা? চাওঁ নে নাচাওঁ সেইটো মোৰ কথা, তাতে তোৰ ক'বলৈ কি আছে? ঐ, এটা কথা মনত ৰাখিবি, মোৰ বাহিৰে যদি বেলেগ এজনী ছোৱালীৰ ভৰিলেও চাওঁ নহয়, তোৰে চকু দুটা উলিয়াই মাৰ্বল গুটি খেলিম। মোৰ চকুকেইটা উলিয়াবলৈ তই কোন হা? আই, মই কোন তই নাজান নেকি? কিয়? LP স্কুলত থাকোঁতে দেখোন তয়ে মোক কৈছিলি, ডাঙৰ হ'লে আমি দুয়ো বিয়া পাতিম দেই। কিয় পাহৰিলি এতিয়া? অঁ, পাহৰিলোঁ। কি যে শনিয়ে পাইছিল নহয় মোক সেইদিনা, যাৰ বাবে আজি তোৰ নিচিনা পগলা এজনীৰ লগত কথা পাতিব লগা হৈ আছে। মই মানে পাগলী? অঁ, পাগলী। পাগলী হৈছোঁ যদি তোৰ কাৰণে হৈছোঁ, আৰু মই যদি পাগলী তয়ো পগলা যা। কি? মোক পগলা বুলি ক'বলৈ তোৰ ইমান সাহস? চাওঁ, চাইকেলৰ পৰা হাত নে। তোৰ লগত কথা পাতি থাকিবলৈ মোৰ সময় নাই। চাওঁ, আঁতৰি যা। নাযাওঁ যা আঁতৰি। তই য'লে যাবি তোৰ লগতে ময়ো যাম। কিয়? মোৰ লগত যাবলৈ কি আছে? কিয়? মই তোৰ লগত গ'লে আকৌ কি হ'ব? নোৱাৰো, মোৰ লগত যাবলৈ নোৱাৰো। যাম বুলি কৈছোঁ যেতিয়া যামেই। কোনো দৰকাৰ নাই মোৰ পকৰে পকৰে ঘূৰি থাকিবলৈ। মই ক'লৈ যাওঁ তই জান নেকি? তই ক'লেহে জানিম। ঐ দেহা জান, ক না ক'লৈ যাৱ? চা, এইবোৰ কথা কৈ নাথাকিবি, মোৰ এতিয়া খং উঠি যাব। আইও দেহি, চাচোন চাওঁ, পিলিঙা ডেকাৰ বোলে খং উঠিব। ঐ, ক না ক'লৈ যাৱ? মই বজাৰলৈ যাওঁ। ব'ল। ব'ল মানে? তোৰ লগত কোন যাব? মই তোৰ লগত নাযাওঁ দেই। একো নহয় অ', ময়ো বজাৰ কৰিবলৈ যাওঁ। তোৰ মাৰে মোক ফোন কৰি কৈছে নহয় তই ওলাই অহাৰ কথা। ঐ, মাৰ বাপেৰে মোক বোৱাৰী কৰি ল'লেই বুজিছ। এতিয়া ব'ল 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 ব'ল, বজাৰ কৰি আহোঁগে। চালা, একেবাৰে শান্তি নোহোৱা হৈছে দেই। উঠ, চাইকেলত উঠ। নেপেলাবি কিন্তু। দুই চাইকেলত উঠি বজাৰলৈ যাব ধৰিলে। ৰাস্তাৰে গৈ থাকোঁতে ৰাহুলে ক'লে, বজাৰৰ মাজত কিন্তু উল্টা পুল্টা নকৰিবি, নহ'লে তাতে এৰি থৈ গুচি আহিম, এতিয়াই কৈ দিছোঁ। হ'ব দে, ইমান চিন্তা তই নকৰিলেও হ'ব। যাম, বস্তু ল'ম আৰু গুচি আহিম। ঐ, ক না পূজা বুলি মোক কি দিবি? একো দিবলৈ নাই, মোৰ হাতত এটকাও পইচা নাই। কিয়? মাৰৰ হাতৰ পৰা যে পইচাকেইটা আনিছিলি, কি হ'ল সেইকেইটা? ক না কি দিবি মোক? একো নিদিওঁ বুলি কৈছোঁ নহয়, একো নিদিওঁ। মনে মনে থাক, নহ'লে আধা ৰাস্তাতে এৰি থৈ গুচি যাম বাপেকে। বৰ বেছি কৰে এইটোৱে অলপ। ঠিক আছে দে, চুপচাপ আহিছোঁ। ৰাহুল আৰু তৰাই কিছু সময় মৌনতাৰে পাৰ কৰি বজাৰ পালেগৈ। বজাৰৰ ৰাস্তাত তৰাক নমাই ৰাহুলে চাইকেলখন ভালদৰে ষ্টেণ্ড কৰি তৰাৰ কাষ পালেহি। ৰাহুলে ক'লে, তোৰ কি কি কিনিব আছে কিনি ল, মই এইখিনিতে আছোঁ। তোৰ বজাৰ কৰি হ'লে ইয়ালৈ গুচি আহিবি। ঐ, তই মোৰ লগত নাযাৱ নেকি? মই নাযাওঁ, যা, খালি সোনকালে আহিবি, নহ'লে এৰি থৈ গুচি যাম। হ'ব দে, সোনকালে আহিম অ'। তই ইয়াতে কিন্তু ৰৈ থাকিবি দেই।
প্ৰায় 1 ঘণ্টামানৰ পাছত তৰাই বজাৰৰ টোপোলাকেইটা লৈ চাইকেল ৰখা ঠাই পালেহি। ৰাহুলে হাতত কিবা এটা লৈ ৰৈ থকা দেখি তাই আচৰিত হৈ তাৰ কাষ পালেহি। ঐ কি কিনিলি চাওঁ? ল পূজা বুলি এইটোৱেই দিলোঁ আৰু একো নিদিওঁ। তৰাই টোপোলাটো খুলি চাই আনন্দত ক'ব নোৱাৰা হৈ গ'ল। কাৰণ তৰাই গম নোপোৱাকৈ ৰাহুলে তাইৰ বাবে কিনি আনি থৈছে তাই ভাল পোৱা ৰঙা ৰঙৰ এটা ধুনীয়া ফ্ৰক। তাই হাতত ফ্ৰকটো লৈ ৰাহুলক খাবতি ধৰিলে। ৰাহুলে কৈ উঠিল, এই কি কৰিছ এইবোৰ? চাওঁ মানুহবোৰে চাই আছে, এৰি দে। নিদিওঁ যা। পগলামি নকৰিবি দেই, এৰি দে। ৰাহুলে তৰাক জোৰেৰে আঁতৰাই দি চাইকেলখন উলিয়াই আনিলে। উঠ ঘৰলৈ যাওঁ। তৰাক চাইকেলত উঠাই ৰাহুলে পেডেল মাৰিলে। দুয়ো ঘৰৰ অভিমুখে বাট বুলিলে। এতিয়া অপেক্ষা কৰি আছে মাথো পূজালৈ। যিদিনা দুৰ্গা দেৱী ধৰালৈ নামি আহিব দুয়ো পূজা চাব যাব, হাতত ধৰা ধৰি কৰি একেলগে পূজাস্থলীলৈ। বন্ধুসকল, কাহিনীটো শুনি যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে সেইসকলে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব, যাতে মোৰ কাহিনীসমূহ আগতীয়াকৈ পাই থাকে। বন্ধুসকল, আপোনালোকৰ হাততো যদি এনে কিছু কাহিনী আছে তেনেহ'লে মোলৈ দিব পাৰে। মোৰ ইমেইল ID আৰু হোৱাটছআপ নাম্বাৰ দিয়া আছে, আপোনালোকে তাতেই পঠাব পাৰে। মই চেষ্টা কৰিম আপোনালোকৰ কাহিনীসমূহ পাঠ কৰিবলৈ। প্ৰতি সপ্তাহে এটা নতুন কাহিনী লৈ আপোনালোকৰ মাজত অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। আৰু পুনৰবাৰ জনাইছোঁ দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা।